আমাৰ মাজত উপস্থিত বাগজাপ গাঁও পঞ্চায়তৰ সভাপতি তেখেতক এখনি ফুলাম গামোচাৰে আদৰা হৈছে। লগতে শিৱন অঞ্চলত আমাৰ EM বিনীতা বাইদেউ এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ কমিটিক অনুৰোধ জনোৱা হ'ল। আৰু আমাৰ মাজত উপস্থিত মণ্ডলৰ সভানেত্ৰী মল্লিকা বাইদেউ এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনোৱা হ'ল। নমস্কাৰ, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। হয়, আজি আমাৰ গাঁৱত 20খন শুভ বিবাহ একেলগে, আৰু এই 20খন শুভ বিবাহ যিহেতু একেলগে আৰু প্ৰত্যেক ঘৰৰে পদূলিয়ে পদূলিয়ে এনেদৰে আদৰা হৈছে ৰাইজৰ ফালৰ পৰা, আৰু সকলোকে এনেকৈ বেণ্ড পাতি বজাই এনেকৈ আদৰি নিয়া হৈছে। আৰু এনেদৰে আপোনালোকে মোক পিছফালে দেখিবলৈ পাইছে আমাৰ গাঁৱত আজি গোটেই চাৰিওফালে উখল মাখল পৰিৱেশ, আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে। আৰু মই আগলৈ আৰু বহুত দৃশ্য আছে, সকলোবোৰ দেখুৱাম আপোনালোকক। আৰু মোৰ চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এনেদৰে সকলোৱে আনন্দত মতলীয়া হৈ গৈছে, আৰু সকলোৱে নাচি বাগি এনেদৰে গৈছে। আৰু
আৰু এনেদৰে সকলো দৰা কইনাকে পদূলিয়ে পদূলিয়ে গৈ ৰাইজৰ ফালৰ পৰা আদৰি অনা হৈছে। আৰু আমাৰ গাঁৱত আজি চাৰিওফালে উখল মাখল পৰিৱেশ, গতিকে সকলোৱে এনেদৰে নামঘৰলৈ ওলাই আহিছে। আৰু যিহেতু 20খন শুভবিবাহ একেলগে, আৰু সেইবাবে তেওঁলোকক সকলোকে আদৰি অনা হৈছে। আৰু এনেদৰে আমাৰ সকলো ৰাইজে ওলাই আহিছে। আৰু আজি এটা ভাল লগা পৰিৱেশ। আৰু আগলৈ আপোনালোকে চাই থাকিব, আৰু বহু দৃশ্য আছে।
এনেদৰে সকলোবোৰ ওলাই আহিছে আৰু মই আজি কথা বেছি নকওঁ আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে উলহ মালহেৰে সকলোবোৰ ওলাই আহিছে আৰু নাচি বাগি আনন্দত মতলীয়া হৈ গৈছে আৰু এনেদৰে আমি গাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ এনেদৰে সকলোবোৰ ওলাই আহিছোঁ আৰু আজি আমাৰ গাঁৱত যিহেতু 20খন শুভ বিবাহ একেলগে গতিকে বহুত ভাল লগা এটা পৰিৱেশ আৰু মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে এনেদৰে ৰাইজে সকলো দৰা কইনাৰ লগত এনেদৰে অলপ ধেমালি কৰিছে যিহেতু ৰাইজৰ ফালৰ পৰাই তেওঁলোকক শুভ বিবাহ দিন ধাৰ্য কৰি দিয়া হৈছিল আৰু তেওঁলোকে বিভিন্ন কাৰণত এই শুভ বিবাহ হোৱা নাছিলে আৰু যিহেতু এই কৰ্মখিনি কৰিবলৈ তেওঁলোকৰ বাকী আছিলে গতিকে এনেদৰে আজি এই শুভ বিবাহ সম্পন্ন কৰিব গতিকে আৰু আগলৈ চাই থাকক আৰু বহু কিছু দৃশ্য আছে ৰ'দ বেছি আমি বামুণগোসাঁই থানত যাম বামুণগোসাঁই থানত কিয় বাৰু তাতে বিয়া হৈ থকা বুলি শুনিছোঁ তাতে যাওঁ আৰু বামুণগোসাঁই থানত যাওঁতেতো এখন দলং আছে দলং নাইতো নাই এতিয়া দলংখন ভাঙা কেনেকৈ যাবা মানে পাওঁ পাওঁ হৈছোৱে আৰু মানে সেইটোৱে এতিয়া কথা এটা হ'ল নহয় বামুণগোসাঁই থানত বিয়া হোৱা বুলি শুনিছোঁ এতিয়া আপোনালোকে এই যিটো পৰিৱেশত শুনি পেলাই তাত নিজৰ কইনা ল'ব নেকি কইনা আছে নেকি কিবা বামুণগোসাঁই থানত বিয়া হোৱা বুলি শুনিছোঁ শুনি পেলাই কি আপোনালোকে শুনামতে আপোনালোকে বিয়া হ'বগৈ নে তাতে যাই পেলাই তাতে পিছফালে বোলে কইনা আছে নাই এবাৰ দেখিছিলোঁ কোনে চিনি পায় কওকচোন কইনা যদি বিনা চিনাকি দিব হা তেওঁ 500 টকা দিব আৰু চিনাকি নিদিয়ে 100 টকা দিব এইটোৱে কথা চিনাকি দিয়াজনে খাই যাব 500তে হৈ যাব দিয়ক এতিয়া নিজে নিজে চিনাকি দিয়ক চিনাকি দিয়ক আৰু ৰাস্তাটো লৈ লওঁ একেলগে এনেকুৱা মালা পিন্ধি কোনফালে যাব এটা কথা মনত ৰাখিছোঁ মই দিছোঁ বা আমাৰ দৰা আমাৰ এজন দৰা আমাৰ নামঘৰ সিফালৰ পৰা ৰাইট ছাইডত আছে তেওঁ মানে অকণমান দেখিছোঁ যে মালাডাল অকণমান তেওঁ অকণমান কম সেই হিচাপে দিছে তেওঁ 100 টকা দিলেও হ'ব দি দিয়া
সকলো এনেদৰে ওলাই আহিছে আৰু আনন্দত নাচি বাগি সকলোৱে আহিছে আৰু মোৰ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু
সকলোৱে এনেকৈ সাজি কাচি ওলাই আহিছে আৰু যিহেতু আজি 20খন শুভবিবাহ একেলগে আৰু সেইকাৰণে সকলোৱে সুন্দৰকৈ সাজি কাচি ওলাই আহিছে আৰু সুন্দৰ পৰিৱেশ আজি সকলোৱে নাচি বাগি এনেদৰে ৰাজপথত ওলাই আহিছে বহুত ভাল লগা এটা পৰিৱেশ
লৈ ব'ল ব'লে মই আগবাই মাতি ঐ ভাইটি ঐ ভাইটি দুজনমান বাইক লৈ দুজনমান চাই পিনে চাৰিটা দিশত পেলাই দিলে হ'ল পিছলৈ পেলাই দিয়ক হৈ গ'ল দিয়ক জাগিটা পাৰ্টিটো অহা নাই গেছটো ইয়াত দিয়া ইয়াত ৰান্ধে পিছত ভৰাই দিব পাৰিব আহিলে চাহখিনি পানী দোলাকেইটাত সোঁহাতখন দি ধৰিব দৰাও ধৰিব কইনা দাতাইও ধৰিব কইনা দাতাৰ পাত্ৰত ধৰিব দৰা পাত্ৰত ধৰিব ও যমুনান শৈব গোদাবরী সরস্বতী নর্মদা সিন্ধু কাবেরী জল সন্নিব সন্নিধিং কুরু ভূ গঙ্গা ইহা গচ্ছ ইহা তিষ্ঠ মম পূজা গৃহান ফুল এপাহ লৈ পেলাই বাওঁ হাতে লওক ফুলটোৰ পৰা পানী সোঁ হাতত লৈ তিনিবাৰ পানীটো খাব লাগে ওম কেশৱায় নমঃ ওম মাধৱায় নমঃ ওম গোবিন্দায় নমঃ খোৱা হাতখন ফুলটোৱে পানী অকণমান লৈ ধুই ল'ব এতিয়া ফুলে দুবৰীয়া লৈ পেলাই সেই ফুলৰ দুবৰী পানীৰে গা লৈ শান্তি ল'ব ওম আপুহিষ্টামি ভুষ্টামি উজ্জে দধাতন মহেৰায় যজ্ঞলৈ আহিব লাগে ফটো কলিতা যজ্ঞ কন্যা যজ্ঞলৈ আহা গীতাঞ্জলি দেখা
নিজৰ দৰাবিলাক ভালদৰে চাই ল'ব দেই। বেলেগ দৰা একো মূল্যবান নকৰিব। কইনাবিলাকৰ হাতত চাউল লৈ আহিব লাগিব, চাউল। চাউল লাগিব, মালা লাগিব। চাউল মালা কইনা হ'ব। কইনাবিলাকে ঘূৰি ঘূৰি দৰাৰ কাৰণে চাউল কাটিব লাগে। কোনোবাই ঘূৰি ঘূৰি দৰাৰ কাৰণে চাউল কাটিব লাগে। চাউল মাৰা ঘূৰি ঘূৰি এতিয়া কইনাৰ মালাটো দিব লাগে, কইনাৰ দৰাৰ মালাটো হ'ব লাগে। কইনাৰ দৰাৰ ভৰিত মাকে স্নান কৰিব লাগে। মালাবোৰৰ দৰা কইনা কইনাসকলে আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহিছে আগবঢ়াইছে।
অলপ ধৰক প্ৰদীপ দা আমাৰ মাধ্যম পঞ্চায়তৰ সভাপতিৰ উদ্যোগত মণ্ডল সভানেত্ৰী মহোদয়া কেতিয়াবা বছৰ বুলি তেওঁলোকে উপহাৰ দিছে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। এতিয়া ওলাইছো আৰু এটা এই ডাইৰেক্ট তাতে যাম তাতে গৈ আছো হৈ গ'ল আমাৰ